স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টিলৈ। আজি আমি ক'ত যাম আজি ৰাহুল কৈ দিয়ে? য'ত আমাক প্ৰকৃতিয়ে লৈ যায় আমি তাতেই যাম। আমাৰ প্ৰকৃতিয়ে বোলে য'ত লৈ যায় তাতে যাব। এমলেছ তো গাইজ আমি ৰাহুল ঠেকলৈকে এতিয়া ফাৰ্ষ্ট যাওঁ। প্ৰথম আমি ৰাহুল ঠেকলৈকে যাওঁ। এইফালে আমাৰ আছে এই ৰঙিয়াৰ পৰা আহিছে ভাস্কৰ, এইফালে বাইক চলাই আছে। এতিয়া তিনিজন যাব নোৱাৰা ৰাহুলৰ ঘৰৰ পৰা বাইক ল'ব লাগিব এখন। তো চাই ৰাখোঁ ভিডিঅ'টো শেষলৈকে। মই এটাই ক'ম, মোক এজনী ছোৱালী লাগে। ছোৱালী তোমাৰ দহজনীটো কি হ'ল? মোৰ একো নাই ভাই, মই জন্মগত চিন্তা। জন্মগত নহয়, ছোৱালীৰ প্ৰেম আৰু স্কলাৰশ্বিপ মই আজিলৈ দুয়োটাই পোৱা নাই। নাই নাই তোমাৰ দহজনী দি আছিল দে আগৰে। মই এটাও পোৱা নাই। নাই 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 সেইবিলাক ক'ব নালাগে। এইবিলাক ফেক দেই। এইফালে ভাস্কৰ তোমাৰ পাঠশালাত দি আছিলে এজনী। সেইজনী এজনী আছিল নহয় পাঠশালাত তোমাৰ। সেইকাৰণে আমি আধা আহিবলৈ ৰাহুলৰ ঘৰ পোৱা নাই। আমি এতিয়া পাওঁ আৰু ৰাহুলৰ ঘৰ চাই ৰাখোঁ। আমি এতিয়া ডুবাই নাপাওঁতে যি কুমাৰীকেইটা হৈ যাব লাগে তাতে যাইছোঁ। তো ৰাহুলৰ ঘৰ পালোঁ আমি ফাইনেলি। ইফালে ৰাহুলে কেমেৰা চেমেৰা লৈছে। এতিয়া আমি যাম। আমি মানে যাম আজি ভূটান। এই দেখা পোৱা নাই মানে ভূটানী পুৰা ৰেডি হৈছে মানে। ভূটান দেখা হৈছে? ভূটান দেখা পাইছে? ভূটান দেখা পাইছা? গৈছিলি ভিতৰত আগতে? গৈছিল বোলে আগতে যোৱা নাই বুলি ভাবিছিলোঁ। হেলমেট কি হ'ল? হেলমেটে চা না বেগাৰ। ভূটান মানে 3 বছৰ মূৰত খোলাকতো আমিও যোৱা নাছিলোঁ। তো আজি আহিল লৈ যাওঁ। আজি কালি লক্ষী পূজা চালোঁ ইফালে কালাগুছিত। তো এইখিনিয়ে আৰু চাই থাকোঁ ভিডিঅ'টো আৰু। দেখি রাখছেন একবার। এখানে মানে আমি আইলি ফটো উঠিয়ে প্রায় ফটো উঠিখিনি জায়গাত। এইখিনি বেষ্ট প্লেচ নেকি? এমনি ভাল লাগে মানে আৰু ফটো বহুত ভাল হয় এইখিনি জায়গাত মানে। প্ৰায় আহি থাকোঁ মানে ফটো উঠা যায়, বহুত ফটো উঠা যায়। তো আমি চাওক আমাৰ মাইনা এটা কথা চব কৰিছে। তাক আনবা যাইছোঁ। সিও মানে আমাৰ লগত যাব আৰু ভূটানত। সিও যাব পাৰে। এতিয়া কোনফালে বা এইটো চাইডে বহি যায় ফেক্টৰী লাইন। ফেক্টৰী লাইন না এইফালে হ'ব। যাই থাকোঁ কোনখিনি ঘৰটোৱে তাৰ চিনি নাপাওঁ। ৰাস্তা বাগানৰ মাজে মাজে আমি যাই আছোঁ। আমাৰ ফেক্টৰীৰ ওচৰতে বোলে ঘৰ পালোঁ আমি। গেঞ্জি পিন্ধি ৰেডি হৈছে। এইফালে গণেশে আমাৰ এতিয়া ওলাব। গণেশকো লৈ যা তাক। গণেশ ঐ ইফালে হাই এটা কৰি দি, মই মানে ব্লগ বনাই আছোঁ। একো নহয় গেঞ্জি বেষ্ট চলি। ফাইনেলি গণেশৰ ঘৰৰ পৰা ওলালোঁ আমি। আৰু ভূটান বেছি দূৰ নাই, মোটামুটি 2 কিলোমিটাৰ হ'ব না ৰাহুল? 2 কিলোমিটাৰ হ'ব আৰু ভূটান। নাই চেনী গুদামৰ মালিক আমি মানে বহুত আপোনাৰ লগত চেনী খাইছোঁ। সেইকাৰণে সেইটো কাৰণে ইয়াক মানে নাম দিছোঁ আৰু আমি চেনী গুদামৰ মালিক। এইখিনি জেগাত কিন্তু ভাল ভূটানত আহিছোঁ। কেতিয়া আছিলি? বাইক লৈ কি যাবি নে নাযায় ভিতৰত? পিছে বাইক লৈ যাওঁ কিবা ভাস্কৰৰ
ভাস্কৰৰ গাৰ্লফ্ৰেণ্ডে তাক যাব পৰা নাই এইটোৱে সঁচা কথা ফটোৰাই দিবা না মানে আমি তিনিটাই সোমাম ই আমাৰ বাইকটো চাব বাইক চোৱাকে মানে সেইবুলি তহঁতৰ ঘৰতে ভাল লাগিল মানে প্ৰথম টাইম যাই পাইছোঁ মানে এই ওচৰটো বহুত কষ্ট কৰা যায় ঘৰৰ মানুহবোৰে বহুত ভাল সিহঁতৰ ঘৰত দেউতাক লগ নাপালোঁ মানে খুৰাহঁতক লগ পালোঁ কিন্তু বহুত ভাল কৈ দিচোন কেনেকুৱা কি কৈ দি অলপ কৈ দি ফেক্টৰীটো আজি চোৱা টাইম নহ'লে কেইটালৈকে চোৱা আমাক মানে দেখাবি আৰু ফেক্টৰীটো আজিতো নহয় আৰু আজি টাইম নহ'ব সেইটোৱে কিন্তু ফেক্টৰীবিলাক গোটাই মানে ভিতৰৰ চাহ বাগানৰ গোটেই ভিতৰৰ খালি দেখাম দেখাব পাৰিবি নে ভিতৰত আমাৰ কাৰণে জানা দিব ভিতৰৰ ভিতৰত নহয় কৈ নাখালি নেদে মানে চিনাকি হ'লে ভাল তাহলে আমাৰ লগত আছে তাহলে এখন কচিং চেণ্টাৰ আছে বাগানৰ মাজত ভূটান পালোৱে মোটামুটি এই গেৰেজ বুলি কৈ গেৰেজ পালোঁ আগতে একদম হাৰাঙিং হৈছিল বন্ধ হৈছিল না খবৰী আছিল গেৰেজ পালোঁ আমি গাড়ী থৈ লাগিল তাক আৰু ইউনিফৰ্মত আছোঁ আমি এতিয়া খোজকাঢ়ি যাব লগা হৈছে মানে কি কাৰ্ড ল'ব লাগিব এতিয়া ভিজিটৰ কাৰ্ড ল'ব লাগিব ভিজিটৰ কাৰ্ড ন আমি ভোটাৰ আইডিটো দিলেহে সেইটো দিব নহ'লে বাইক নিব পাৰিব না বাইকটো নিবা দিব কিন্তু সেই লাইচেন্সটো লাগব অৰিজিনেল তো লাইচেন্স লাগিব এতিয়া আমি কিবা এখন কাৰ্ড লৈ লওঁ So you guys you can follow me on Instagram. তই কি চেলিব্ৰিটি নেকি মই celebrity bro. হা তই চেলিব্ৰিটি কি কথা বল লেভেল দি আছে চেলিব্ৰিটি বলে লেভেল দিছি তাৰ 50টা ফলোৱাৰ্ছ নাই তাৰ বিদেশত আপন মানুহ আহিছে 8টা followers আছে 8টা তাৰ 50টা ফলোৱাৰ্ছ নাই লৈ গেলো পালো এতিয়া বাকি কিটা আমাক সোমাবা দে না দে যাও কিবা কাৰ্ড লৈ লৈ এবাৰ আমি এতিয়া কিবা এখন কাৰ্ড লৈ লওঁ চাৰিকৈ ভিডিঅ' কাৰ্ডখন লৈ লওঁ পিছত ভিডিঅ' কৰি আছোঁ কিবা ভিতৰত সোমালোঁ তাতে গেটত আমি ভিডিঅ' কৰিব নোৱাৰিলোঁ তো ভূটানৰ ভিতৰত সোমাই আমি ইফালে তেল ভৰাই ল'লোঁ এইফালে আমাৰ ইফালে আহিছে ৰাহুল আৰু ভাস্কৰ আহিছে এইফালে মানে সিহঁতে হেলমেট আনা নাই না সেইটো কাৰণে সিহঁতক খোজকাঢ়ি আহিব দিছোঁ এতিয়া আমি গাড়ীখন ইয়াতে পাৰ্কিং কৰিম পাৰ্কিং কৰি আৰু অলপ ঘূৰোঁ আৰু অলপ গাড়ী পাৰ্কিং কৰি ৰাখিলোঁ এতিয়া আমি অলপ ফুৰোঁ এতিয়া এইফালে তো বলক দেখাই আছোঁ আপোনালোকক চাওক এইখিনি জেগাৰ নাম নাজানো আমি চামৰূপ জংঘাৰ কি নাম চামৰূপ জংঘাৰ বা চামৰূপ জংঘাৰ অঁ ধুনীয়া ন পুৰা ক্লিন চাওক এতিয়া গোটেই ইভাগে দি অঁ এতিয়া গোটেই ডিচিপ্লিনত চলিব লগা হয় ডিচিপ্লিনত ন তো চাওক এই ৰাহুলতে আগত যাই আছে সিহঁতে আমাক দেখা নাই আমি মানে গাড়ী পাৰ্কিং কৰিলোঁ সেইটো কাৰণে সিহঁতে দেখা নাই আমাক এতিয়া যাওঁ আমি কিমান দূৰ পাৰোঁ চাওক ধুনীয়া ভিউ ন এখন দি কিবা দলং আছিল দে সেইটো দলংটো বন্ধ কৰা মানুহ যাব পাৰি এনে গাড়ী যাব নিদিয়ে কি দলং এখন এইফালে ফটোশ্বুট চলি আছে কি দলং ডাংচাং চুং জাং এইফালে পজ দিছে কেমেৰা আহিলো ভাস্কৰ বা কি হিৰো না কি বুঢ়া এইফালে ভাস্কৰে মানে ফটো উঠিছে ভাস্কৰৰ আজি দেখাও বাকী ইফালে কেমেৰাটো আমি ওলাম এতিয়া ওলাম আমি এতিয়া শুভ কাম কৰিম এইফালে ৰাহুলে কেমেৰা চেমেৰা লৈ পুৰা ৰেডি এতিয়া আমাক ফটোশ্বুট কৰিব ফাৰ্ষ্ট মোক ফটো মাৰিবি নেকি ফাৰ্ষ্ট নাই ইফালে ফটো ফাৰ্ষ্ট মই উঠিলোঁ দুখনমান তাৰপিছত ইফালে গণেশে উঠিব তাত ভাস্কৰে উঠিব ইফালে এতিয়া আৰু ফটো উঠো আৰু ইফালে যাম আগত দেখিম এইফালে ফটো শ্বুট হৈ আছে কেনে হৈছে হিৰক আমাৰ হিৰকক কিবা DSLR দি মাৰি আছে ৰাহুল
ভাল পজ দি এটা ঘৰবিলাক একদম ধুনীয়া এইফালে চাওক এতিয়া গণেশ এতিয়া আৰু এইফালে চাব লগা জেগা কি আছে এইফালে কিবা সেই ভূটানৰ যিটো স্পৰ্ট আছে নহয় স্পৰ্টছ কিবা ফুটবল খেলে নহয় তাহোন তাৰ যিটো ফিল্ড আছে মেইন ফিল্ডটো সেই ফিল্ডটো দেখাম ফিল্ডটোত মানে ঘাঁহ নাই কাৰ্পেট আছে কিন্তু দেখা পালে মানুহে ক'ব এইটো ঘাঁহে হয় একদম মজা একদম কিবা এখন ফিল্ড আছে বোলে তাতে যাওঁ গণেশৰ লগত ইমান আগতে আহিছি মই আছিলোঁ মানে ইমান দূৰলৈকে আহিব নাছিলোঁ তাতে মাজত তাৰ পৰা মানে ওচৰৰ পৰা গুচি গৈছিলোঁ তাৰপিছত সেই ফিল্ডটো চোৱাৰ পিছত লেফ্ট চাইডেদি যাই কিনে এটা দলং আছে সেই দলংটো দেখাত যি সৌন্দৰ্য আছে সেই সৌন্দৰ্যটো আমি অনুভৱ কৰি আমাৰ ভাস্কৰৰ লগত আৰু আমি মানে কি বাইক লৈ আহিব পাৰিলোঁ মানে কি হ'ল এইটো বেংক হেলমেট এটা কম থাকিল হেলমেট মানে ডাবল হেলমেট লাগবই সেইকাৰণে আমি মানে কি হ'ল খোজকাঢ়ি আহিব লগা হ'ল এটা মানে আমি এখন মানে হেৰি যালোঁ ফিল্ড এখন যালোঁ এখন এইটো বুন নহয় দিয়ক অৰিজিনেল বুন নহয় এইটো বুন নহয় এইটো মানে এনেই বনাইছে এইটো মানে কিহৰ বনাইছে এইটো হেৰি এইটো কাৰ্পেটৰ বনাইছে এইটো চাওক এখন ফিল্ডত তই বল চৈতে পাইছে না কোনবাৰে না হয় চৈতে পাইছে না এইগিলা বুন নহয় দিয়ক এইগিলা কাৰ্পেটৰ এইগিলা বাচছি এইগিলা একদম চাওক গাইছ আৰু এতিয়া বেলেগত যাওঁ এই দলংখন যাবি নেকি বাৰ এটা মন্দিৰ এটা আছে তাতো যাব লাগিব আমি ফাৰ্ষ্ট দলংখনত যাম ন ফাৰ্ষ্ট দলংখনত যাওঁ তাৰপিছত আৰু মন্দিৰত যাব লাগিব দলংখনত গৈছোঁ আগতে 3বাৰমান গ'লোঁ মই এখন দলঙত তই ভাস্কৰ যাই পোৱা নাই না ভাস্কৰ তইতো আহি পোৱা নাই ন ক'ত আহিলি দলংখনত যাই পিছে ওলাইছোঁ অঁ যাই পোৱা নাই ৰাহুলে বা যাই পাইছি নাই দলংখনত ক'ত যাই পোৱা নাই ৰাহুলে পাইছি যাই পাইছি মই 2বাৰমান যাই পাইছোঁ এখন দলঙত নাই সেইখান এই যিটো কৈছোঁ মই ডাঙৰটো হয় গম পাইছোঁ এতিয়া আৰু 3 কিলো আছে এইফালে হেৰি 3 কিলো বুলি কয় তাতে আৰু এই বহুত দূৰ ইফালে যাব নোৱাৰা না 3 কিলো না 4 কিলো ইফালে 3 কিলো আছে 3 কিলো মই সেইটো চাইড যাই পাওঁ স্কুল আছে নেকি ইফালে ন গ'লো যোনখন দলঙত লৈ এইখন দলংখন